ৰাজমোহনক লগ পাই আজি একেবাৰে মন বহুত বেছি ভাল লাগি গৈছে ৰিয়েলি গৈছে বহুত বেছি ভাল লাগিছে খুব আৰু খুব আজি আমাৰ মাজত আছে ভূষণ পাঠক ভূষণ পাঠক দা আছে আজি আমাৰ ইয়াতে আহিছে মই জাষ্ট কোকৰাঝাৰৰ পৰা আহি পালোঁ আৰু ভূষণ দাৰ লগত এটা ভিডিঅ' বনোৱাৰ কাৰণে চেষ্টা কৰিম তো তেওঁ ইয়াতে কি কৰি আছে একচুৱেলি তেওঁ ফটোশ্বুট কৰিব আহিছে তো ভিডিঅ'টো আপোনালোকে চাই থাকক আহি পাইছে মোৰ ঘৰৰ ওচৰত আহি পাইছে তো মই কোকৰাঝাৰৰ পৰা আহি পালোঁ ভূষণ দাক লগ পাম বুলি মই ভবা নাছিলোঁ তো বহুত কম সময়ৰ ভিতৰত লগ পালোঁ মোৰ ওচৰতো টাইম নাছিলে কিন্তু মই আহি পালোঁ ভূষণ দা অহা বুলি গম পাই মই ইনষ্টেণ্টলি জোতা খুলি মোৰ মুখখন ধুইকৈ আহিছোঁ ভূষণ দাক লগ কৰিবৰ কাৰণে তো ভূষণ দা আজি কেনেকুৱা বোলে আমাৰ বেছি ভাল লাগিছে আমাৰ পাটবাউসী বৰপেটা পাটবাউসী সত্ৰ বুলি ক'লে গোটেই অসমতে জানে চ' পাটবাউসী এটা খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি শ্বুটিংটো কৰিছোঁ চ' বহুত বেছি ভাল লাগিছে আৰু এওঁ কোকৰাঝাৰৰ পৰা আহিছে আহিয়ে জোতা খুলিয়ে আহিছে চ' বহুত বেছি ভাল লাগিছে ৰাজমোহনক লগ পাই আজি একেবাৰে মন বহুত বেছি ভাল লাগি গৈছে ৰিয়েলি গৈছে বহুত বেছি ভাল লাগিছে খুব আৰু খুব সুন্দৰ পৰিৱেশৰ মাজত ওচৰতে নখান্দা নদী চ' নদীৰ ওচৰতে থাকে তেওঁ চ' বহুত বেছি ভাল লাগিছে আৰু সকলোকে বিহুৰ শুভেচ্ছা থাকিলে ৰঙালী বিহুৰ গোটেই সকলোকে শুভেচ্ছা থাকিলে তো ভূষণ দাক লগ পাই খুবেই ভাল লাগিলে তেওঁ ফটোশ্বুট কৰিব আহিছিলে ইয়াতে আৰু বহুত সহজ সৰল মানুহ হয় ভূষণ দা তো আৰু চাই থাকক ভিডিঅ'টো মই আপোনালোক দেখাবলৈ চেষ্টা কৰিম অলপ অলপমান তো খুব ভাল লাগিলে আজি ভূষণ দাক লগ পাই তো বহুত সহজ সৰল হয় তেওঁ মানুহটো একচুৱেলি দেখাত তেওঁ যেনেকুৱা সহজ সৰল হয় চিম্পল হয় আৰু তেওঁৰ অন্তৰখনে তেনেকুৱা হয় বহুত খোলা অন্তৰৰ হয় তো যোনে আহিছে তেওঁৰ লগত ভিডিঅ' বনাইছে তো চাই থাকক আৰু আপোনালোকে মানুহ আছে তো এনেকুৱাকৈ ভূষণ দাই ফটোশ্বুটৰ লগতে ভিডিঅ'গ্ৰাফী ইনষ্টা ৰীল বনালে আৰু যিবোৰ আহিছে তেওঁক লগ কৰিবলৈ সকলোকে ধুনীয়া ৰেছপন্স কৰিছে সুন্দৰ ৰেছপন্স কৰিছে খুবেই ভাল লাগিলে আজি তো এনেকুৱাকৈ সন্ধিয়া হ'ল আৰু যাবৰ সময় হ'ল তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰি ৰাখিব আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মই এনেকুৱা সুন্দৰ সুন্দৰ নতুন ভিডিঅ' আপোনাৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম তো তেতিয়ালৈকে বাই বাই জয় আই অসম তো টেক কেয়াৰ